বুৱাৰী বুৱাৰী এই ল'ৰাটো কামত গ'ল না নাই ৰুমৰ ভিতৰত সোমালে আহি দেখিছ না সি তেতিয়াৰ পৰা মাত দি আছো এক আখাৰ ওলাই আহি মাত দিব পৰা নাই কাঞ্চনমতী ৰাম 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 কি আমাৰ কি দিঠা নপৰে আমাৰ আটা পাৰি পাৰিতে তো ফালি ফালি মাত দি আছা মাত দি আছো শুনা পা নাই নেকি মাত দি আছ কোন মাত দি আছ মাত দিলে মই শুনা নাপাওঁ মাথাটো ইমান বিষাইছে মোৰ সময়মতে চাহ একাপ খাব নাপাওঁ কি আপোনাৰ চাহ খাব মন গৈছে সেইখিনি কথা অলপমান ভালকেও তো ক'ব পাৰ মই ইথানে চাহ বনাই দিম নহয় মই ৰাতিপুৱাৰ পৰা কাম কৰি কৰি বলে পাৰা নাই ঘৰখনৰ মইহে জানো মই চাহ খাব মন গৈছে মাথা বিষাইছে কি জানো ইথানে বনাই দিম মই One minute later. দেখিছ সি মই তাক একাপ চাহ বনাবা দিলোঁ সি ইমান এহাক চাহ বনাইছে চেনি চাহপাত পানী কিমান খৰচ কৰে সেইকাৰণে চেনি চাহপাত পানীৰ পৰা কিমান খৰচ কৰে ল'ৰাটো সেইকাৰণে 1 টকা এটা জমাব পৰা নাই আৰু চাহ উতলি আছে সি চাহত থাকিব লাগে নে সোমাই থাকিব লাগে 1 minute later. চাহ বনাই দিছো বাপেকে এইবাৰ বেছি বুঢ়ীৰ কিঠান কেংকে চাহ খাব মন যায় কাইতো নাজানে মই কি দিনটো চাহ বনাই থাকিম ইঠান মই এইখিনি চাহ ফ্লাক্সত ভৰাই থৈ দিম ইঠানে খাব মন যায় এংকে কৰি এংকে ঢালি ঢালি দিম চাহটো কিন্তু ভালে বনায় বোৱাৰীয়ে কিন্তু কিছুমান কামতহে বিৰাট হেমাহি কৰে নহয় সেইটোহে হৈছে কথা 1 minute later. One minute later. Oh, Tiger. Tiger. ইহঁতৰ কিবা এটা হৈছে কি যে মাজে ইহঁতে লাগি থাকে ইহঁতে সাহস বৰে কিবা এটা হৈছে ইহঁতৰ ন ইহঁতৰ কি হৈছে কি নহৈছে মোক এষাৰ ক'ব লাগে কমচে কম ইহঁতে নকয় ইও মুখখন কচাই থাকিব সিও মুখখন কৰি থাকিব কিহৰনো এইবিলাক হয় এই বুঢ়ী কচোন ক কথাবিলাকনো কি হৈছে ক মোক আজি ভালকৈ খবৰখিনি জানিব লাগিব দে ক বুঢ়ী কি হৈছে কিহৰ তহঁতৰ ইমানখিনি কথা আছে বহুত ডাঙৰ ডাঙৰ কথা আছে মই পিছলাই আহিলেহে কম বুলি ভাবি আছ চেপা বুঢ়া তই কি জান দেচোন বুঢ়ী দে আজি কথাবিলাক কচোন মই দিনৰ দিনটো সেই ঘটো মটকে সেই ইফালে হাংগা বাংগা এইফালে ঘূৰি ফুৰি কাম কৰি মৰো তহঁতৰ এইফালে শাহু আৰু বোৱাৰী তহঁতে ঘৰতে দূৰ ঘূৰ তহঁতে মোক কচা কুচি হৈ থাক কিনো ইমানো কথা আছে তহঁতৰ এই কচোন বাৰু আজি তহঁতৰ কথাবিলাক মোক গোটেই খুলি ভাঙি ক বুঢ়া পিছলাই মোক কি বোৱাৰী আনি দিলা দিনৰে দিনটো ৰুমৰ ভিতৰত মোবাইলটো চাই কি কৰে কি নকৰে মই একোৱে গম নাপাওঁ এই বোৱাৰীটো কিবা এটা ব্যৱস্থা সোনকালে ল'ব লাগে দেই কি কি খোৱা খুঁজি তাৰমানে মই দিনৰ দিনটো ঘৰখনত একো কাম নকৰোঁ মই যদি দিনৰ দিনটো ঘৰখনত একো কামেই নকৰোঁ তিথানলৈ ঘৰৰ কামগিলা কোনে আহি কৰি দিবা আহে না কোনোবা বেলেগে আহি কিনে কৰি দিবা আহে আপুনি ইখান দেউতা অহাৰ কাৰণে ইমানখিনি কথা ক'ব পাৰিলা মোৰ বিষয়ে এই হ'ব ৰচোন হ'ব কি হ'ব ৰচোন হ'ব চেপা বুঢ়া টুকু উঠিহে ওলাই দি ইয়াক সোনকালে ঘৰৰ পৰা ওলাই দিয়া ব্যৱস্থা কৰ নহ'লে মই বেলেগ ব্যৱস্থা ল'ম আৰু কি আপুনি কি কৰবা খুজিছে তাৰমানে দেখছা দেউতা কেনকে কথা কয় মায়ে কেনকে ওলাবা পাৰো দিনৰ দিনটালৈ চিয়াৰখনত বহি কিলাকে ভাবি থাকে অশান্তি কৰি পেলাছি দিনৰ দিনটো কাম কৰি মই কেনকে থাকো মইহে জানো এই গৰমখনত ঘামুচি উঠি পেলাছি মোৰ হল দে দেউতাই আৰু পিছলা কামত যোৱাৰ পিছতে কি কৰম কি নকৰম
পিছলাৰ মায়ক বানেশ্বৰী এই হ'ব দেচোন ঐ খালি সেই বোৱাৰীজনীৰ লগতে কিন্তু খেপকে থাকা এই আছোনা এই বচোন এই বোৱাৰীৰ ওচৰত আছোন বৌ তহঁতক কেইটামান মোৰ কথা ক'বলগীয়া আছে বিৰাট তহঁতৰ কামৰণি বাপ্পা মই ধৰিছোঁ আৰু দেই এই ৰচোন এই তহঁতে যি এই সদায় ইয়াৰ কথা তাক তাৰ কথা তাক এনেকুৱা যে ঠেলি কৰি থাক এইবিলাক কৰি থাকিব কিয়নো দৰকাৰ হে এই বুঢ়ী বানেশ্বৰী এই ইহঁতে এতিয়া নতুনকৈ সংসাৰ গঢ়িছেহে ইহঁতে যদি কিবা যদি ভুল কাজিয়া হয় ইহঁতক আমি দুজনে নুবুজালে কোনে বুজাবহে আৰু বোৱাৰী তোকো এটা কথা কওঁ এই মায়েৰে যদি খঙতে যদি টানকৈ কিবা কথা কয় এই দুজনৰ কিবা ভুলাভুলিৰ মাজতে বঢ়িয়াকৈ মিলিজুলি থাকিবি এই মায়েৰেতো তহঁতৰ ভালৰ কাৰণেহে কয় আৰু এটা কথা হ'ল বুঢ়ী এই আমাৰ সেই পিছলা বাবাও এতিয়া সেই কামৰ কাৰণে সেই বাহিৰত থাকে ইও সময়ত আহি নাপায় ময়ো ইফালে দিহিঙে দি পাঙে যাওঁ এই ঘৰতনো আছেনো মানুহ কোনে এই তহঁতে দুইজনেহে আছা আগত যি হ'ল এতিয়া তহঁতে দুইজনেহে থাকা ঘৰত মই যদি কেতিয়াবা সেই দিহিঙে দি পাঙৰ পৰা আহোঁ এই কাৰোবাৰ মুখ কোচা যাতে আজিৰ পৰা দেখা নাপাওঁ হয় না আৰু বুঢ়ী এই বোৱাৰী তুই সেই নিজৰ ছোৱালীৰ নিচিনা মৰম কৰি থাকিবি আৰু বোৱাৰীও যাতে নিজৰ মাৰ নিচিনা চব কথাবিলাক খুলি ভাঙি কবি তেতিয়াহে আমাৰ সংসাৰখন ভালকে চলিব হয় নে নহয় হয় যে কিছুমান কথা বোৱাৰী ময়ো বহুত বেয়াকে ক'ব পালোঁ সেইটোকে মনত লৈ নাথাকিবি আৰু আজিৰ পৰা মই তোৰ নিজৰ ছোৱালী হিচাপে ভাবি ল'ম হ'ব দে মাই সেইগিলাখান কথাকে আৰু ইমান কৰি থাকিবা নালাগে আগত যি হ'ল ময়ো আপোনাক ডাঙৰ বুলি নাভাবি বহুত কথা হয়তো ভুলতে ক'ব পালোঁ আপুনিও সেইগিলাখান মোক নিজৰ জীয়ৰী কম ভাবি কিনে মনত লৈ নাথাকিব আৰু আজিৰ পৰা আপোনাকো মই নিজৰ মাইৰ নিচিনাই ভাবিম